Hello everyone, good morning. আৰু আজি হ'ল Sunday, happy Sunday to you all. তো দেখিছে চাগে মই ৰেডি হৈ আছোঁ আৰু ৰেডি হৈ ডাইৰেক্ট ওলালোহি কাৰণ বহুত জল্দিকৈ মানে প্লেনিংটো হ'ল যে ক'ৰবাত ওলাই যাব লাগে বুলি ক'ত ওলাই যাওঁ এতিয়ালৈকে চিয়'ৰ নহয় সেইটোতো মোৰ কেতিয়া চিয়'ৰ নাথাকে ন ডেষ্টিনেশ্যন মই আগতে কেতিয়াও কৰি নথওঁ গুৱাহাটীৰ ব্যস্ততা এৰি যদি মাত্ৰ কেইমিনিটমানৰ ভিতৰতে প্ৰকৃতিৰ বুকুত হেৰাই যাব বিচাৰে তেন্তে আহক আজিৰ যাত্ৰাত আমাৰ যাত্ৰা আৰম্ভ হৈছে আমচাং বনাঞ্চল সংৰক্ষিত এলেকাৰ মাজেৰে মানে আমচাং ফৰেষ্ট ৰিজাৰ্ভৰ মাজেৰে দুয়ো কাষে ঘন সেউজীয়া জংঘল শীতল বতাহ আৰু নিস্তব্ধ পৰিৱেশ যেন প্ৰকৃতিয়ে নিজেই আমাক আদৰি লৈছে ভাগ্য ভাল হাতী নোলাল যে কিন্তু দেখা পাই ভালো লাগিলেহেঁতেন বাৰু গতিকে এই পথত সদায় সাৱধানে গাড়ী চলোৱাটো অতি জৰুৰী কাৰণ যিকোনো সময়ত যিকোনো বন্যপ্ৰাণী আপোনাৰ সন্মুখত আহি যাব পাৰে এই ধুনীয়া পথ পাৰ হৈ আমি উপস্থিত হ'লোঁ আমচাং টি পাৰ্ক এণ্ড ৰিজৰ্ট বহুত শুনি আছিলোঁ এইখনৰ কথা দেখিও আছিলোঁ চ' আজি অলপ সময় হ'লেও গৈ আহোঁচোন বাৰু কেনেকুৱানো লাগে সেউজীয়া চাহ বাগিচাৰ মাজত থিয় হৈ চাৰিওফালে চাই থাকিলে মনটো একেবাৰে শান্ত হৈ যায় দেখোন ফটো তোলাৰ বাবেই হওক পৰিয়াল বা বন্ধুৰ সৈতে সময় কটোৱাৰ বাবেই হওক বা কেৱল প্ৰকৃতিৰ সান্নিধ্য উপভোগ কৰাৰ বাবে এখন সকলোৰে বাবে এক সুন্দৰ ডেষ্টিনেশ্যন আপুনি যদি এতিয়াও এই ঠাইখন ভ্ৰমণ কৰা নাই তেন্তে এবাৰ নিশ্চয় আহিব ইয়াত অকল ফটো উঠাই নহয় ইয়াত বহুতো এডভেঞ্চাৰাছ কিছুমান এক্টিভিটিজো কৰিব পাৰে বহুত বেছি এট্ৰেক্টিভ হয় আমাৰ সময় নহ'লে আৰু ইমান চাহ বাগিচাৰ মাজেৰে বেছি আন্ধাৰো হোৱাটো ভালো নহয় ন সেইকাৰণে ফৰ ছেফটি আমি সোনকালেই ওলাই দিলোঁ তাৰ পৰা ইয়াত আহিলে আপুনি উপভোগ কৰিব পাৰে চাহ বাগিচা আপোনালোকে নিজে গোটেইখন ভ্ৰমণ কৰিব পাৰে তেওঁলোকে আপোনালোকক গোটেই জাৰ্ণিটো কৰাই দিব তাৰপিছত চাহপাত নিজে তুলিব পাৰিব নিজে চাহ কেনেকৈ বনায় সেইবোৰ নিজে চাব পাৰিব বহুত ধুনীয়া সুবিধা আছে আমি এইবিলাক ইমান এক্সপ্ল'ৰ নকৰিলোঁ নেক্সট টাইম গ'লে নিশ্চয় এক্সপ্ল'ৰ কৰিম তাৰপিছত আমি যিহেতু লাঞ্চ টাইম অলম'ষ্ট শেষতে গৈছোঁ আৰু মানে গৈ পাইছোঁ চ' আমি তাত গৈ লাঞ্চেই কৰিলোঁ লাইট ফুড কিবা এটা লৈছোঁ তাত গৈ আমি ডাইৰেক্ট খানাই খালোঁ ভোকো লাগি আছিল বহুত বেছি সেইটো কাৰণে তাত আপোনালোকে ইমান ধুনীয়া পৰিৱেশৰ মাজত খানাও খাব পাৰে চাওকচোন ইমান ভাল লাগে ন য'ত চাহ বাগিচাৰ দৃশ্য উপভোগ কৰি এক কাপ চাহ খাব পাৰে আপোনালোকে অসম চাহৰ সৈতে বহুত ধৰণৰ বস্তু খাব পাৰে আপোনালোকে নিজে বনোৱাই আনি তাত চাহ খাব পাৰে বহুত ধৰণৰ সুবিধা আছে চ' প্ৰকৃতি ভাল পোৱা লোকসকলৰ বাবে জংঘল এডভেঞ্চাৰ ATV ৰাইডো আপোনালোকে কৰিব পাৰে তাতে বহুত ধুনীয়া এডভেঞ্চাৰ অলপ বেছিকৈ সময় লৈ আহিব দেই চ' এটা সৰু ডে আউট হওক বা বিশেষ এটা উইকেণ্ড গেটৱে আমচাং টি পাৰ্ক এণ্ড ৰিজৰ্ট প্ৰকৃতি আৰু এডভেঞ্চাৰ একেলগে উপভোগ কৰাৰ এটা ধুনীয়া চান্স দিয়ে আপোনালোকে যাব পাৰে থেংকছ ফৰ ৱাচিং